se batitile upolen ai namunam ubol horai Oh. horai Oh. lage je ekane green frog lage কি লাগিব green frog lage কার Mana. আরে বাপরে সকলোকে স্বাগতম জনাইছো আমি দুইজনীয়ে আমাৰ চেনেল মাইনু এণ্ড ধ্ৰুবৰ অন্য এটা ভিডিঅ'লৈ আশা কৰিম আপোনালোক সকলো ভালেই আছে ৰাতি বহুতখিনি ৰাতি বহুত খিন্দি বলে নাইস আচলতে বহু ৰাতিও হোৱাগৈ নাই বাৰু নাইস নাইস টেস্ট 7:10 হৈছে এতিয়া মজা ফ্রক কিনে আনি বলে মজা মজা নাইস মই ডিউটিৰ পৰা আহি গা চা ধুই তাইৰ লগত বহিছিলোঁ মা এফালে আহা তাইক হোমৱৰ্কখিনি চেক কৰোঁ বুলি কিন্তু কাইলৈ গ্ৰীণ ডে আৰু তাই এতিয়া কেৱল লাগে মোক আহি মনে মনে কৈছে মা মোক এটা গ্ৰীণ ফ্ৰক চিলাই দিয়া লগতে আপোনালোকে আচৰিত পাব তাইক গ্ৰীণ কালাৰৰ গুলি এটা আনি মোৰ হাতত দিছে কৈছে গুলিও আছে কিন্তু মোৰ গাটো আচলতে ইমান বেছি ভাল নহয় আৰু সেইকাৰণে মই মানে তাইক যে কালি গ্ৰীণ ড্ৰেছ লাগে যদিও কথাটো এভইড কৰিছিলোঁ মানে কিয় আকৌ গ্ৰীণ কালাৰ কাপোৰ বিচাৰি মেলি চিলাই দিবলৈতো কিমান সময় লাগিব কিমান কি লাগিব সেইকাৰণে ভাবিছিলোঁ বৰ ধুনীয়াকৈ হেয়াৰ বেণ্ড দুডাল মানে ধুনীয়াকৈ চুলিখিনি দুইফালে বেনি কাঠি দি দিম সেইকাৰণে গ্ৰীণ কালাৰ ফিটা লৈ আহিছিলোঁ আৰু বাকী গোটেইখিনি গ্ৰীণ কালাৰ ৰেডি হৈছে কিন্তু প্ৰথমবাৰৰ কাৰণে মনে মোক কিবা এটা ডিমাণ্ড কৰিছে মোৰ যদিও একদম টায়াৰ্ড একদম গাটো সঁচাকৈয়ে বহুত বেছি বেয়া কিন্তু তাই কোৱাৰ কাৰণে এতিয়া বজাৰ যাবলৈ ওলাইছোঁ নাজানো বজাৰত যদি ৰেডিমেড ফ্ৰক পাওঁ ৰেডিমেডে কিনিম আৰু যদি ৰেডিমেড ফ্ৰক নাপাওঁ কাপোৰ কিনি আনিম গতিকে ভিডিঅ'টি আৰম্ভ কৰি লৈছোঁ আৰু কাপোৰ পালে মই কি কাপোৰ কেনেকৈ কি চিলাম আৰু তাইক কেনেকৈ কালি গ্ৰীণ ডে'ৰ কাৰণে ৰেডি কৰি দিম এই ভিডিঅ'টিত গোটেইখিনি দেখিবলৈ পাব আশা কৰিম ভিডিঅ'সমূহ চাই আমাৰ চাগে আপোনালোকে বেয়া পোৱা নাই কাৰণ কমেণ্টবিলাক ইমান ধুনীয়াকৈ দিয়ে গতিকে চাই যাব যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাব চেষ্টা কৰোঁ সদায় এটা ইচ্ছা কৰোঁ যাতে প্ৰতিটো ভিডিঅ'ৰ পৰা মানে মোৰ প্ৰতিটো ভিডিঅ'ৰ পৰা আপোনালোকে উপকৃত হোৱাকৈ কিবা অলপ হ'লেও মেছেজ এটা দিব পাৰোঁ সেইটোৱে আচলতে মই ভিডিঅ'ত চেষ্টা কৰি আহি আছোঁ গতিকে এতিয়া বজাৰলৈকে যাওঁ আৰু মনৰ কাৰণে ড্ৰেছ এটা ৰেডি কৰিবৰ কাৰণে কি ল'ব পাৰি সেইখিনি লৈ লওঁ হা তুমি কি খাইছা কি খাইছা লাগি আছে গোটেই কাইট পেপাৰ নিব দিছে তাৰপিছত আৰু বিভিন্ন কাৰ্ডৰ বনাব দিছে গোটেই প্ৰজেক্ট সেইবিলাক বনোৱাত ৰেডি হৈ আছে গতিকে এতিয়া যাওঁ আৰু বহুত দেৰি অলৰেডি ঘৰত হৈছে আকৌ ভাত বনাব আছে বস্তু চিলাব আছে কেতিয়া যে কি কৰিম হ'লেও ছোৱালীৰ ডিমাণ্ড নামানিলেতো নহয় সেইখিনি কৰিবলৈ যাওঁ টাউনলৈ আহিলোঁ কিন্তু কি ক'ব ভিডিঅ' কৰিবলৈ ৰখিয়ে গৈছিলে কিমান যে কাপোৰ বিচাৰিলোঁ ভাবিছিলোঁ গ্ৰীণ কালাৰ ফ্ৰক এটা লৈ যাওঁ একদম কামটো কমি থাকিব কিন্তু কি ক'ব গ্ৰীণ কালাৰ ফ্ৰকেই নাপালোঁ নাপাই নথৈ আহিলোঁ পুবেৰুণৰ পৰা আহি এয়া 2 মিটাৰ কাপোৰ লৈ ল'লোঁ বহুত চাই মেলি এইখিনি কাপোৰ লৈছোঁ কেনেকুৱা লাগিছে পিনটো জনাব আৰু বাহিৰত চাওক তেজপুৰ টাউন মানে চক বজাৰ এয়া বন্ধ কৰিবলৈ হৈছে ৰ'বা তুমি এয়া কৰি আছা গুড গাৰ্ল ৰ'বা পিনটো ভাল লাগিছিলে নে সেইটো বেবীৰ এইটো কি হয় এতিয়া কাপোৰখিনি লৈ আহিলোঁ কাৰণ গ্ৰীণ কালাৰ মেইনলি সৰু ল'ৰা ছোৱালীৰ ফ্ৰক কিয় নাপায় ৰ'বা অ'কে সৰু ল'ৰা ছোৱালীৰ মানে পিংক হোৱাইট য়েল্লো এইবিলাক কাপোৰ বেছি পিন্ধে যে সেইকাৰণে গ্ৰীণ কালাৰ নাপায় আৰু এতিয়া মই গ্ৰীণ কালাৰ কাপোৰখিনি লৈ আহিলোঁ নাজানো ঘড়ীটোত 8:20 হৈছে কেতিয়া কাপোৰ চিলাম আৰু কেতিয়া কৰিম ৰাতিপুৱা হোৱাৰ লগে লগে তাইক লাগিবই গতিকে চাওঁচোন অলপ সময় ভাবি লওঁ চাই মেলি লওঁ কি কৰিলে ভাল হ'ব গুড গাৰ্ল
আৰু সেইকাৰণে আচলতে আমি সৰু ল'ৰা ছোৱালীয়ে সিহঁতৰ প্ৰয়োজনীয় কিবা বস্তু বিচাৰিলে জিদ কৰিলে বুলি মই কোৱা নাই আৰু এতিয়া চাওক মই কাপোৰটো আনিছোঁ যদিও তাই কিন্তু কাপোৰটোত ইমান বেছি গুৰুত্ব দিয়া নাই তাই জানিছে যে মই তাই কোৱা কিবা এটা ফিল আপ কৰিম আৰু সেইকাৰণে তাই নিজৰ পঢ়াখিনি খুব ধুনীয়াকৈ পঢ়ি আছে আৰু এটা কথা মই এইখিনিতে কৈ থৈ দিওঁ আমি এইটো কাম কৰিছোঁ বাৰু সৰু ল'ৰা ছোৱালীবিলাকক আমি গাৰ্জেনবিলাকে মই ভবাত মা পঢ়ি আছে মই ভবাত ক'ৰবালৈকে ওলাই গ'লে কেতিয়াও চকলেট এটা হওক বা খোৱা বস্তু এটা হওক সেইটো আনিবলৈ অভ্যাস কৰিব নালাগে কাৰণ সিহঁতৰ এক্সপেক্টেশ্যনটো সদায় একে সমান হৈ থাকে আৰু এতিয়া দেখিলে আপোনালোকে মই আহি পালোঁ আমাৰ মনত কিন্তু মই সেইটো অভ্যাস কৰোৱা নাই তাই মা কিবা দিয়া বুলিও নকয় অঁ মা কোৱা এইটো কোনটো পোষ্ট বক্স অঁ কি এইটো এই বা স্পেলিংটো কোনে কৰিব কৰা অঁ গুড গাৰ্ল এতিয়া কুৰ্তিটো চিলাব লাগিব আৰু সেইকাৰণে মই প্ৰথমতে কুৰ্তিটোৰ কাপোৰখিনি মানে চাৰি জাপ কৰি এইদৰে লৈ লৈছোঁ আৰু মইনাক মানে মই পূৰা মেজাৰমেণ্ট মতে তাইৰ দীঘলটো হৈ যায় 23 গতিকে তাতকৈ 2 ইঞ্চি ৰাখি অলপ বেছিকৈ দি দিছোঁ সৰু ল'ৰা ছোৱালীৰ মই ডিঙিটো এইদৰে 4 ৰাখি দিওঁ আৰু আমাৰ যিখিনি কাটি দিওঁ সেইখিনি মই 2 ৰাখি দিওঁ আৰু এইখিনি আপোনালোকে 4 বা 4.5 ল'ব পাৰে আচলতে প্ৰতিটো ল'ৰা ছোৱালীৰে কি হৈ যায় বডি ৱাইজ চাইজবিলাক বেলেগ বেলেগ গতিকে আপোনালোকক কোৱাৰ একেবাৰে মোৰ প্ৰয়োজন নাই দিয়া অঁ তোমাৰ মনটো ভাল লাগিছে নে বেয়া লাগিছে 21 অঁ তো তোমাৰ চেচ কিমান আছে 21 অঁ ন তোমাৰ ভাল লাগিছে নে বেয়া লাগিছে মইনাৰ বডিৰ জোখটো মই পালোঁ 21 গতিকে ইয়াতে মেজাৰমেণ্ট কৰিব লাগিব 21ক 4 দিয়ে ডিভাইড কৰি আৰু অলপমান ৰাখি দিব লাগিব 5.12 মান হয় ঠিক এইদৰে 4ৰ পৰা এইদৰে কাটি দিব ৰখাই দিব আৰু দীঘলটোত আমি এটা বডি শ্বেপ দিব লাগে এইখিনি চাওক তলৰ ফালে মই 12 চেণ্টিমিটাৰ ৰাখি দিম গতিকে 6 কৰি ৰাখি দিছোঁ 6 যিহেতু দুটা ভাগ হৈ আছে 6 দুগুণ 12 হ'ব আৰু আমি যিটো শ্বেপ দিবৰ কাৰণে এতিয়া পূৰা চিধাকৈ লৈ মই ইয়াতে 9 চিন দিছোঁ এইখিনি মোৰ নিজৰ এটা হিচাপ আছে ইমানখিনি মই আপোনালোকক ভিডিঅ'টোত দেখুৱাই দিব পৰা নাই সেইকাৰণে একদম শ্বৰ্টতে মই মনৰ কুৰ্তিটো কেনেকৈ চিলাইছোঁ এই দেখুৱাইছোঁ যদি ভালকৈ আপোনালোকে মন কৰিছে তেনেহ'লে নিশ্চয় জোখখিনি মই আপোনালোকে দেখি পোৱাকৈ বেক কেমেৰাতে কৰিছোঁ তেনেকৈ বনাব পাৰিব মনৰ এজৰ ছোৱালী হ'লে আৰু মইনাৰ দৰে ক্ষীণমিন মানে তেনেকৈ এজৰ হ'লে আৰু তাতোকৈ ইণ্টাৰেষ্টিং যদি আপুনি আৰু শ্বৰ্টতে কৰিব বিচাৰে যদি ছোৱালীজনীৰ আগৰে কুৰ্তি থাকে তেনেহ'লে ঠিক একেটা জোখতে কুৰ্তিটো পেলাই লৈ এইদৰে কাটি দিব মই মানে যদিও মইনাৰ জোখটো লৈছিলোঁ তথাপিও আগৰ কুৰ্তিটো খুব ধুনীয়াকৈ ফিটিং হৈছে তাইৰ সেইকাৰণে সেই কুৰ্তিটো ওপৰত ৰাখি এইদৰে কাটি লৈছোঁ তেতিয়া মানে ডাঙৰ সৰু হোৱাৰ একেবাৰে চান্স নাথাকে আৰু মই মইনাৰ কাপোৰবিলাক চিলাই অলপ ডাঙৰ হোৱাকৈ দিওঁ কাৰণ কিয় এবাৰ পিন্ধা উঠাৰ পিছত অলপমান 2-এটা ফটো মৰাৰ পিছত কিছুদিন আৰু কুৰ্তিটো পিন্ধা নহয় গতিকে আকৌ কিছুদিন পিছত যাতে ছুটি হৈ নাযায় সেইকাৰণে অলপমান ডাঙৰকৈ ৰাখি দিওঁ আৰু কাপোৰযোৰ শ্লিভলেছ চিলাম গতিকে ইমান বেছি কাম নোহোৱাকৈ এইখিনি কৰি লওঁ আকৌ মাজতে দেখিছেনে কেনেকুৱা উৎপাত তাইৰ কামখিনিও মই কৰি থাকিব লাগে এই গোটেইখিনি এইদৰে কাটি ল'লোঁ 2টা পাত্তা আছিলে যে তাৰে পৰা 2টা ছেপাৰেট কৰি লৈ এইটো ফ্ৰণ্ট ছাইড আছিলে ফ্ৰণ্ট ছাইডত মই এইদৰে দি দিলোঁ আৰু বেক ছাইডটো আপোনালোকে বেলেগকৈ দিব পাৰে মই ইয়াতে চেইন লগাম সেইকাৰণে মই বেক ছাইডটো অলপ উঠাকৈ ৰাখি দিছোঁ মানে ফ্ৰণ্ট ছাইডতকৈ অলপমান ওখ কৰি থৈ দিছোঁ আপোনালোকে ভিডিঅ'টোত খুব ধুনীয়াকৈ দেখিব পৰাকৈ মই বুজাই দিছোঁ চাওক আৰু এতিয়া এই 2টা পাৰ্ট হৈ গ'ল কাপোৰটো চিলাব যিহেতু লাগিব লগতে মই পেণ্টটোও কাটি লৈছোঁ এইখিনিতে কওঁ পেণ্ট কেনেকৈ কাটিলোঁ মই আপোনালোকক মেজাৰমেণ্টখিনিৰ ভিডিঅ' এটা মই বেলেগকৈ বনাই তেনেকৈ দিম কিয়নো মোৰ বিভিন্ন কথাৰ অভাৱ হৈ আছে বৰ্তমান সেইকাৰণে দিব পৰা নাই একেবাৰে ইজি হয় এইদৰে পেণ্ট কাটি বনাব আৰু মই ভাবিছোঁ মইনাৰ মই পাটিয়ালি পেণ্ট ফুল পাটিয়ালি চিলোৱা নাই নৰ্মেল পাটিয়ালি পেণ্টো আগতে চিলাইছোঁ ঠিক সেইটো ভিডিঅ' এটা মই নেক্সট পৰ্যায়ত দিবলৈ চেষ্টা কৰিম চাওক কুৰ্তি আৰু
পেণ্ট দুইটা কাটা হৈ গ'ল আৰু এতিয়া আমি চিলাব লাগিব চিলোৱাৰ কাৰণে মই সূতাখিনি ৰেডি কৰি লৈ লৈছোঁ দুইফালতে গ্ৰীণ দি দিলোঁ প্ৰথমতে পেণ্টটোকে চিলাই লওঁ পেণ্টটো চিলাবৰ কাৰণে দুইটা পাতা কি কৰিছিলোঁ মই আগ চাইডটো বেলেগকৈ পিছ চাইডটো বেলেগকৈ কাটি লৈছিলোঁ গতিকে প্ৰথম আগৰ চাইড দুটা জইন কৰি লৈ ল'ম আকৌ ঠিক একেদৰে মানে মই পিছৰ চাইড দুটাও জইন কৰি লৈ ল'ম চিলাই একে হয় ইয়াতে ইমান একো কথা নাই খালি ফ্ৰণ্টতকৈ মই পিছৰ চাইডত 2 ইঞ্চি বঢ়াই দিছোঁ এইটো যিসকলে চিলাই জানে তেওঁলোকে বুজিয়ে পাব মানে পিছৰ চাইডটোত অলপ লাগি যাবৰ কাৰণে সেইকাৰণে আমি 2 ইঞ্চি বঢ়াই দিছোঁ দেখিছে নহয় মই দুইটা পাতা এইদৰে মানে জইন কৰি লৈ ল'লোঁ আৰু এতিয়া আগৰ চাইডটো আৰু পিছৰ চাইডটো মই জইন কৰি দিব লাগিব সেইকাৰণে কি কৰিছোঁ ইটোৰ ওপৰত আনটো এইদৰে পেলাই লৈছোঁ আৰু এতিয়া আমি জইন কৰি লৈ লৈছোঁ চাওক দুইটা চাইড খুব ধুনীয়াকৈ জইন কৰি লৈ লৈছোঁ আৰু মানে ভিতৰ ভাগটো জইন কৰি ল'ব প্ৰথমতে ভিতৰ ভাগটো জইন কৰি ল'লে কি হ'ব আমি পেণ্টটোৰ তলৰ মানে 2 ইঞ্চিমান তলৰ মানে ধুনীয়াকৈ আমি মুখনি মাৰি দিব পাৰিম সেইকাৰণে প্ৰথম এয়া চাওক মই পেনৰ দুইটা চাইড আকৌ কৈছোঁ আগ চাইডটো আৰু পিছ চাইডটোৰ মাজেৰে যিটো চাইড যাব মানে এই দুইটা আমি জইন কৰি লৈছোঁ মানে দুইটা পাত্তা এতিয়া প্ৰথম আমি জইন কৰি লৈ ল'লোঁ নেক্সট পৰ্যায়ত কৰিম পেণ্টটোত মানে মই ইয়াত তলৰ যিটো চিলাই আছে তলৰ এইখিনি চাওক তলৰখিনি মই এইদৰে চিলাই মাৰি ল'লোঁ তলত ডাবল চিলাই নিদিব যদি পেণ্টটো চুটি হয় অৱশ্যে জোখ লৈ ল'লে দীঘল চুটি হোৱাৰ কোনো কথা নাথাকে তথাপি পিছত মন কৰিলে অলপমান দীঘল কৰি দিব পাৰিব আৰু এইদৰে মই ভিতৰ ভাগ দিয়াৰ পিছত আমি ছাইডটো ধুনীয়াকৈ চিলাই দিম আৰু ইয়াতে মই ইলাষ্টিক দি দিম গতিকে ইলাষ্টিক দিয়াৰ কাৰণে ওপৰত অলৰেডি মই 2 ইঞ্চি কাপোৰ থৈ দিছিলোঁ সেইখিনিও মই ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিম এতিয়া এই গোটেইখিনি হৈ যোৱাৰ পিছত চাওক ওপৰ ভাগত মই ইয়াতে যিহেতু ইলাষ্টিক ব্যৱহাৰ কৰিম সেইকাৰণে অলপমান ডাঙৰকৈ মুখনিটো দি দিছোঁ আৰু যদি ইয়াতে আপোনালোকে ৰছী দিম বুলি ভাবে তেতিয়াহ'লে অলপমান সৰুকৈ দিলেও কথা নাই কিন্তু ৰছী দিলে ইহঁতক এতিয়া স্কুললৈ পঠিয়াই দিম গতিকে বাথৰুমত তাই প্ৰব্লেম পাব সেইকাৰণে মই ৰছী নিদি ইয়াতে ইলাষ্টিক দি দিম এইখিনি গোটেইখিনি হৈ গ'ল 10 মিনিট লগা নাই পেণ্টটো চিলাবলৈ ফটাফট হৈ গ'ল আৰু ইয়াতে ইলাষ্টিক দিলোঁ কিন্তু ইলাষ্টিকডাল মইনাত টান দিওঁতে অলপমান টান হ'ল গতিকে আকৌ খুলি আৰু অলপমান জইন কৰি দিলোঁ আৰু এটা কথা চাওক পৰিস্থিতিয়ে চবকে বাধ্য কৰায় মনে কোনো কাৰণতে নিজে ভাত নাখায়তো নাখায়েই বাৰু আমিয়ে খুৱাই দিওঁ আৰু ৰেগুলাৰ মই ভাত খুৱাই দিওঁ আৰু আজি ইয়াত দেউতাকে খুৱাই দিছে মানে ছিষ্টেমত চব চলি থাকে আৰু তাইও জানিছে এতিয়া মই তাইৰ কাম কৰি আছোঁ গতিকে আজি দেউতাকে খুৱাই দিওঁতেও তাইৰ হৈছে গতিকে চবে নিজৰ ভাগে ভাগে ব্যস্ত আৰু এতিয়া মই এইটো হৈ গ'ল এইখিনিতে আপোনালোকক কথা এটি কওঁ মই পেণ্টটো কাটা আপোনালোকক ইমান বেছি ভিডিঅ' দিব পৰা নাই মানে কিয় ভিডিঅ' কৰি দিয়াও মানুহ নাই গোটেইখিনি মানুহ কামে বনে আমি ব্যস্ত হৈ আছোঁ গতিকে অলপমান দেখাইছোঁ আৰু এনেকুৱা পেণ্ট চিলাবলৈ একেবাৰে ইজি হয় একেবাৰে ইজি আপুনি কাপোৰটো কাটি অন্তত চিলাই 15 মিনিটত নিজেও পিন্ধিব পাৰে পিন্ধায়ো পঠিয়াব পাৰে ইমানেই ইজি মই একদম সহজকৈ আপোনালোকক ভিডিঅ' দিম দেই নেক্সট দি দিম মোৰ কাপোৰ চিলাব আছে তেতিয়া দি দিম আৰু এতিয়া মই কুৰ্তিটো চিলাই লওঁ ৰ'ব কুৰ্তিটোত প্ৰথমতে মই জিপডাল লগাই লৈছোঁ আৰু কিদৰে জিপ লগাব লাগে মই অলৰেডি আমাৰ চেনেলত দি থৈ দিছোঁ কাৰণে এতিয়া আপোনালোকক ভালকৈ আৰু দেখুৱাই থকা নাই জিপডাল লগোৱাৰ পিছত ফ্ৰণ্ট ছাইডটোত অলপমান কাপোৰ লগাই দিব লাগিব যিহেতু তলত কাপোৰ দিয়া নাই এইখিনিতে কথা এটি ক'বলৈ মোৰ ৰখি গৈছে এই কাপোৰটোত তলত কাপোৰ মই ব্যৱহাৰ কৰা নাই কাৰণ কটন কাপোৰ একেবাৰে খুব ধুনীয়া হয় কাপোৰ দিব নালাগে কাপোৰ দিব লাগিলে মানে কাপোৰ যদি দিলোঁহেঁতেন তেতিয়া মই এই চিলাইটো ইয়াতে নামাৰিলেও হ'লহেঁতেন তলত লগোৱা কাপোৰখিনিৰে মই মিলাই দেখাব পাৰিলোঁহেঁতেন আৰু যিহেতু তলত কাপোৰ দিয়া নাই সেইকাৰণে এই কাপোৰখিনি লৈ মই এইদৰে চিলাই ল'লোঁ মানে ডিঙিটোৰ ওপৰ ভাগ আৰু এতিয়া এইখিনি এইদৰে সৰুকৈ কাটি ল'ব তেতিয়া ই বেকা হৈ নাযায় আৰু তাৰপিছত এইদৰে এইটো চিলাই লৈছোঁ চিলাইবিলাকৰ নাম আচলতে কি কয় কি মানে বহুত চিলাইবিলাকৰ প্ৰতিটো চিলাইৰে নাম থাকে কিন্তু মই ইমান বেছি জ্ঞাত নহয় মই জেনেৰেলি যিখিনি জানো সেইখিনি আপোনালোকক কওঁ কিন্তু যিখিনি নিজেই নাজানো সেইখিনি মই কেনেকৈ ক'ম গতিকে এই চিলাইটো এইদৰে মাৰি ল'লোঁ মই চিলাইটো মাৰিবহে জানো কথাটো ক'বলৈ মানে তেনেকুৱাকৈ নাজানো আৰু আগতেই কৈছোঁ কাপোৰটো মই মানে কুৰ্তিটো শ্লিভলেছ চিলাম আৰু শ্লিভলেছ চিলাবৰ কাৰণে মই দুইটা ছাইড আগ ছাইডটো আৰু পিছ ছাইডটো খুব ধুনীয়াকৈ ডিঙিৰ ভাগটো কাম শেষ হোৱাৰ পিছত কুৰ্তিটোত এয়া ছাইডৰ চিলাইটোতে মাৰি লৈছোঁ এই চিলাইটো কৰিবলৈ যে মই বহুত দিন জনা নাছিলোঁ জানেনে কিমান ভিডিঅ' চাই কিবা কৰি এই মই শ্লিভলেছ কাপোৰটো চিলাব জনা হৈছোঁ হ'ল মোৰ ভাগৰ ব্লাউজো চিলাইছিলোঁ তেনেকুৱাকৈ বহুতকেইটা আৰু মইনাৰ শ্লিভলেছ কাপোৰ এইটো প্ৰথম শ্লিভলেছ কাপোৰ চিলাবলৈ সঁচাকৈয়ে
বহুত বেছি ভাল হয় আৰু খুব সোনকালে হৈ যায় এতিয়া চাওঁ মোৰ দুয়োটা হাতৰ কাম শেষ হৈ গৈছে এতিয়া আমি হাত দুটা জইন দিব লাগিব আৰু স্লিভলেছ কুৰ্তি হওক ব্লাউজ হওক চিলাওঁতে মন কৰিব যদি হাতখন বহুত ডাঙৰ হৈ থাকে তেতিয়া দেখিব বেয়া লাগে মানে ফাঁক হৈ থাকিলে ভাল নালাগে মই মইনাৰ জোখটো ধুনীয়াকৈ ৰাখি দিছিলোঁ আৰু সেইমতে মই তাইৰ হাতখন এইদৰে চিলাই ল'লোঁ আৰু এতিয়া কুৰ্তিটোত মই এতিয়া ৰেড কালাৰ কুৰ্তিটোৰে কি জোখ লৈছোঁ জানেনে আমি কিমানখিনিৰ পৰা মানে ছাইডটো কাটি দিম সেইটো জোখ লৈ লৈছোঁ সেইটো মই আগৰ কুৰ্তিটোৰ সমানে দি দিম আগৰ কুৰ্তিটো মানে লেগিংছৰ লগত পিন্ধিলেও ভাল লাগে পাটিয়ালি পেণ্টৰ লগত পিন্ধিলেও এই ছাইড কাটাটো যে মিলি আছিলে গতিকে এইখিনি এইদৰে মই দুয়োটা ছাইড লৈ লৈছোঁ তাৰপিছত আৰু অলপমান কাম বাকী আছে বহুত নাই আৰু কুৰ্তিটো দেখিছে মই কেনেকৈ চিলাই আছোঁ আৰু ইয়াৰে এতিয়া দুয়োটা ছাইড এইদৰে চিলোৱা হোৱাৰ পিছত আমি এই লাষ্টৰ ছাইডটো জইন দি দিম এইখিনিও একে নিচিনা চিলাই জানেনে কেমেৰাটো কোনোবাই ধৰি দিলে কি হয় চিলাই কৰি থাকিবলৈ ভাল হয় আৰু ফাইনেলি মনৰ কুৰ্তি এয়া ৰেডি হৈ গ'ল স্লিভলেছ দিছোঁ গৰম কিন্তু কাম টাইমটো একেবাৰে কম গতিকে স্লিভলেছ দিলোঁ হাতটো চিলাব নালাগিলে আৰু কম সময়তে হৈ যায় আৰু যিহেতু ইমান বেছি গৰম পৰি আছে স্লিভলেছ দিলে দুপাট্টাখন নিদিলেও বেয়া নালাগে এইটো কুৰ্তি আৰু দেই এইটো পেণ্ট ইমান কাপোৰ নালাগে আৰু এতিয়া চাওঁ মই আনিছিলোঁ মাত্ৰ 2 মিটাৰ কাপোৰ তাৰে পৰা এয়া 70 চেণ্টিমিটাৰ কাপোৰ মোৰ ৰখিয়ে গৈছে ইয়াৰ পৰা মোৰ স্লিভলেছ ব্লাউজ এটা হ'ব গতিকে ইমানখিনি কষ্ট কৰিলোঁ এতিয়া 10:30 বাজিলে বাকী কামখিনি আছে কিন্তু তথাপিও মোৰ হোৱা টাইমটো মই টাইম হওঁ খাওঁ গোটেইখিনি কৰোঁ তাৰে মাজতে ভাত খোৱা সময়ত মই ভাত খালোঁ আৰু এতিয়া হোৱা সময়ততো শুব লাগিব মাজতে এইখিনি কাম কৰিলোঁ কিমান কষ্ট কিমান টায়াৰ্ড ইমানখিনি মানে কষ্ট কৰিছোঁ যদিও কালি তাই যেতিয়া পিন্ধিবলৈ পাব লগৰ লগত তাইৰ কিমান বেছি ভাল লাগিব আৰু সিহঁতৰ ভাল লগাটোক গুৰুত্ব দিয়ে আমি কষ্টখিনি কৰি তাইৰ ইচ্ছাটো প্ৰথমবাৰৰ কাৰণে কিন্তু মনে মোক কিবা এটা ডিমাণ্ড কৰিছে তাই ভাবিছে মায়ে মোক চিলাই দিব গতিকে এইখিনি চিলাই মেলি ল'লোঁ এতিয়া সদ্যহতে ভিডিঅ'টো এইখিনিতে এৰিছোঁ আপোনালোকক আকৌ কাইলৈ ৰাতিপুৱা লগ পাম কিয়নো আপোনালোকৰো চাগে মন গৈছে নহয়নে আমাৰ মনৰ কাপোৰযোৰেৰে কেনেকুৱা লাগিছে তাকে চাবলৈ গুড মৰ্ণিং আকৌ ভিডিঅ'টি আৰম্ভ কৰিছোঁ মানে কি হৈছে ৰাতিপুৱা মইনাক কেনেকৈ পিন্ধাও কি কৰোঁ দেখাম বুলি ভাবিছিলোঁ জানেই সকলো মাতৃয়ে জানে ল'ৰা ছোৱালী স্কুলত যোৱাৰ সময়ত কিমান খৰখেদা হয় আৰু তাই কেতিয়া স্কুল যাব লাগে ঘড়ীটোত 8:30 বাজিবলৈ হৈছে চাওঁ মা সকলোকে বেগটো খুলি দিওঁ তেন আমাৰ মনৰ ড্ৰেছটো চাওক দেই কেনেকুৱা লাগিছে চাওঁ মা ঘূৰি দিয়া একবাৰ পেণ্টটো দেখাই দিয়া কেনেকুৱা লাগিছে সোধা সকলোকে ভাল লাগিছেনে বুলি সোধাচোন মোক এই আৰু ইয়াতে ফুল এটা মাৰি দিবলৈ পৰা হ'লে ভাল আছিলে কিন্তু আনি থৈ দিয়া গ্ৰীণ কালাৰ ফুল নাই সেইকাৰণে মই দিব নোৱাৰিলোঁ তথাপিও তাইক মই এইখিনি যেনিবা কৰাই দিলোঁ আৰু কেনেকুৱা লাগিছে একদম ফটাফট 1 ঘণ্টামানত চিলোৱা ড্ৰেছ এইটো আপোনালোকে কমেণ্ট কৰি নজনোৱাকৈ নাথাকিব কাৰণ বহুত বেছি কষ্ট কৰি মই তাইৰ কাৰণে এইটো ড্ৰেছ ৰেডি কৰিছোঁ আৰু কষ্টটো অনুভৱ হোৱা নাই কিয় তাই যে এতিয়া কিমান ধুনীয়াকৈ হেপি হৈ যাবলৈ ওলাইছে সেইকাৰণে হয়নে নহয় কোৱা কিবা ক'বা হেপি ওলাইছে মোক অঁ টিফিন লৈছানে নাই বা মই যাওঁ দেই বুলি কোৱা মই যাওঁ বাই কোৱা বাই কোৱা